বৰপেটা জিলা উদ্যোগ কেন্দ্ৰৰ গুণগত সংবেদনশীলতা কাৰ্যসূচী সম্পন্ন। বৰপেটা জিলাৰ মহাপ্ৰবন্ধক DICCৰ সহযোগত জিলা উদ্যোগ কেন্দ্ৰৰ উদ্যোগত জিলা উদ্যোগ কেন্দ্ৰ প্ৰাংগণত উদ্যোক্তাসকলৰ গুণগত সংবেদনশীলতা কাৰ্যসূচী কালি সম্পন্ন হয়। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত বৰপেটা জিলাৰ উদ্যোগীসকলে কি ধৰণে গুণগত ধৰণৰ উদ্যোগ গঢ়িব পাৰে তাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটিত বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ উদ্যোক্তাসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ACS বৰপেটা ADC লখিমী দত্ত, বিভাগীয় বৈজ্ঞানিক অৰূপ কুমাৰ ডেকা, GM ঋতুমণি পাচনিকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে। আজি এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰগ্ৰেম তেওঁলোকে লৈছে DICCৰ ফালৰ পৰা। মই তেওঁলোকে ইনাগুৰেশ্যনৰ কাৰণে প্ৰগ্ৰেমটোলৈ মাতিলে। এইটো হৈছে ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BISৰ কি ধৰণৰ মানে ডিৰেকশ্যনছবিলাক আছে বা BISৰ স্পেচিফিকেশ্যন বা চাৰ্টিফিকেশ্যনটো পাবৰ কাৰণে আমাৰ বৰপেটা জিলাৰ উদ্যোগীসকলে কি ধৰণে মানে কাম কাজখিনি চলাই নিব লাগিব। কাৰণ অকল বস্তুখিনি প্ৰডাকশ্যনটো কৰিলেই নহ'ব, প্ৰডাকশ্যনটোত কেনেকৈ আমি এটা অফিচিয়েল এংগলৰ মাজেদি লৈ ভেলু এডিশ্যন কৰি তাত আমি মাৰ্কেট কেনেকৈ লিংকেজ কৰিব লাগিব, সেই গোটেইখিনি কথা মানে আজি তেওঁলোকে এটা চেনচিটাইজেশ্যন ৱৰ্কশ্বপৰ জৰিয়তে ইয়াতে অনুষ্ঠিত কৰিছে। গতিকে DICC ধন্যবাদৰ পাত্ৰ আৰু BISৰ হেড সব্যসাচী ধৰ ডাঙৰীয়া তেখেতো নিজে আহিছে। তেখেতে আজি সকলোৱে বৰপেটা জিলাৰ আজি কমেও 30তকৈ বেছি উদ্যোগীসকল আহিছে আৰু তেওঁলোকে এই বস্তুটোৰ ওপৰত মানে ধুনীয়াকৈ এটা এনলাইটেন হৈ আছে। মোক এতিয়া জনোৱা মতে আমাৰ পাচনি ডাঙৰীয়াই জনোৱা মতে ইয়াতে আমাৰ তামোলৰ ঢকুৱাৰ যিটো ইণ্ডাষ্ট্ৰী, এলুমিনিয়াম ইণ্ডাষ্ট্ৰী, ধূপকাঠিৰ ইণ্ডাষ্ট্ৰী, তাৰপিছতে আমাৰ কেন এণ্ড বেম্বু ইণ্ডাষ্ট্ৰী, এলুমিনিয়াম ইণ্ডাষ্ট্ৰী, বৰপেটা জিলাত কৃষিটোতো আছেই, ধৰক ডেইৰী প্ৰডাকশ্যন, এই গোটেইখিনি যিখিনি কাম কাজ হৈ আছে। বাঁহৰ আমাৰ খুব ভাল ভাল বস্তু, মোক এজনে এতিয়া খুব ধুনীয়াকৈ বাঁহৰে বনোৱা এখন ডায়েৰী উপহাৰ দিছে। কেন এণ্ড বেম্বু ইণ্ডাষ্ট্ৰীৰ পৰা ধুনীয়াকৈ তেওঁলোকে পানীৰ বটল বনাইছে। গতিকে বিভিন্ন ধৰণৰ আমাৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰীবিলাকে কি ধৰণে আমাৰ ভৱিষ্যতে মাৰ্কেট লিংকেজৰ যোগেদি BIS চাৰ্টিফিকেশ্যনটো পাবৰ কাৰণে তেওঁলোকে আমাক চেনচিটাইজ কৰিবলৈ আজি বৰপেটা মানে আমাৰ ইয়াতে যিবিলাক উদ্যোগী আছে, বৰপেটাৰ উদ্যোগীবিলাক আছে, তেওঁলোকে কেনেকৈ চাৰ্টিফিকেশ্যন ল'ব পাৰে। মানে ISI মানে এটা কোনো এটা বস্তু যদি আমি বেচিব লাগে বাহিৰত, খালি আমাৰ এটা ব্ৰেণ্ড ইমেজ ক্ৰিয়েট কৰিব লাগে। ব্ৰেণ্ড ইমেজটো ক্ৰিয়েট কৰিবৰ কাৰণে এটা চাৰ্টিফিকেশ্যন লাগে। কাৰণ মই নিজে ভাল বুলি কৈ থাকিলে নহ'ব, কোনোবা এজন চাৰ্টিফিকেশ্যন কৰি দিব। চ' যদি ISI মাৰ্কটোৰ লাইচেঞ্চ যদি সিহঁতে ল'ব লাগে, কেনেকৈ ল'ব পাৰে, কি ছাবচিডি মানে এইবিলাক যদি ISI চাৰ্টিফিকেশ্যন লয়, আমাৰ MSMEৰ পৰা আমাৰ DICৰ পৰা কিছুমান ছাবচিডি দি আছে, গ্ৰেণ্ট আছে, সেইবিলাকো আমি জনাই দিম সিহঁতক। ত' যাতে সিহঁতে আগুৱাই আহি এই চাৰ্টিফিকেশ্যনবিলাক ল'ব পাৰে আৰু কেনেকৈ ল'ব পাৰে সহজে সেইটো বুজাবৰ কাৰণে। প্লাছ আমাৰ ইয়াতে হলমাৰ্কটো মেণ্ডেটৰী হয় ইয়াতে বৰপেটা জিলাত, কাৰণ ইয়াতে আমাৰ ASC চেণ্টাৰ আছে য'তে টেষ্টিং হয়। তো সেইটো কেনেকৈ সিহঁতে লয়, এইটো ফ্ৰী অফ কষ্ট আমি জুৱেলাৰী ৰেজিষ্ট্ৰেশ্যন। তো এই জুৱেলাৰী ৰেজিষ্ট্ৰেশ্যনটো যাতে সিহঁতে জুৱেলাৰবিলাকো মাতিছে, কেনেকৈ সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে ফ্ৰী অফ কষ্টত। প্লাছ আমাৰ বেল মেটেলৰ আহিছে, বেল মেটেলৰ আমাৰ এতিয়া লাইচেঞ্চ নাইয়ে। চ' অল ইণ্ডিয়াত যদি আমি ফাৰ্ষ্ট লাইচেঞ্চ ইয়াতে দিব পাৰোঁ। প্লাছ আমাৰ তামোল পাতৰ আহিছে, সেইটো এটা ষ্টেণ্ডাৰ্ড বনিলে ৰিচেণ্টলি 2023। সিহঁতক যদি আমি ফাৰ্ষ্ট ইন ইণ্ডিয়া লাইচেঞ্চ দিব পাৰোঁ, ইণ্ডিয়াৰ প্ৰথম লাইচেঞ্চ যদি আমাৰ ইয়াৰ পৰাই হয়, দেন ডেট কেন বি প্ৰমোটেড। চ' সেইটোৰ কাৰণে আমি আহিছোঁ। এই স্মল স্কেল ইণ্ডাষ্ট্ৰী যিবিলাক বৰপেটাত আছে, সেইবোৰৰ সম্ভাৱনাটো কেনেকুৱা দেখা পায়? সম্ভাৱনাটো খুব ভাল, কাৰণটো এইটোৰ কাৰণে যিকোনো বস্তু যেনেকৈ মই ক'লোঁ যে বস্তুটো সিহঁতে আগুৱাই আহিব লাগিব, চাৰ্টিফিকেশ্যন ল'ব লাগিব। চাৰ্টিফিকেশ্যন ল'লে আমি লাইক যিটো ভাল বেয়াৰ মাজত পাৰ্থক্য যিটো লাগে, সেইটো এটা সেইটোৰ পাৰ্থক্যটো আমি চাৰ্টিফিকেশ্যনৰ যোগেদি দেখাব পাৰিম। কাৰণ এটা থাৰ্ড পাৰ্টিয়ে যিজনে মানে ইজ নট ইনভলভ, তাৰ কোনো ইণ্টাৰেষ্ট নাই, সি যেতিয়া আহি ক'ব যে নহয় এইটো ভাল বস্তু, এইটোত এটা মাৰ্ক লগাই দিলে, আৰু আমি প্ৰমোটো কৰিব পাৰিম সেইবিলাকক। কাৰণ আমাৰ এটা ফাণ্ডিং আছে, ফাৰ্ষ্ট ইন ইণ্ডিয়া বা এনেকুৱা হ'লে আমি প্ৰমোট কৰি দিব পাৰিম। চৰকাৰী ফালৰ পৰা মানে MSME যিবিলাক আছে, মাইক্ৰ' ইউনিটবিলাকক আমাৰ ৰিবেট দিয়া হয় যেতিয়া লাইচেঞ্চৰ কাৰণে সিহঁতে আহে। প্লাছ যেনেকৈ জুৱেলাৰবিলাক আছে, সিহঁতৰ আমাৰ ফ্ৰী অফ কষ্ট আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিওঁ। চ' সেইবিলাক সিহঁতক আমি কৈ দিম কেনেকৈ কিমান ৰিবেট পায়। প্লাছ যিবিলাক সৰু মাইক্ৰ' ইউনিট আছে, সিহঁতে আমাৰ যেনেকৈ টেষ্টিং ফেচিলিটি লাগে, কিন্তু সৰু মাইক্ৰ' ইউনিটবিলাকৰ আমি কি কৰোঁ, একেলগতে 3-4টা ক্লাষ্টাৰ মিলি এটা টেষ্টিং ইউনিট বনাই দিলে হৈ যাব। চ' এইবিলাক সুবিধা যিবিলাক আছে, যিবিলাক ফেচিলিটি আছে, যিবিলাক সিহঁতক ৰিবেট দিয়া আছে, সেইবিলাক আমি জনাই দিম আজি।